যেতিয়া আপোনাৰ মোবাইল ফোনত বা চিনেমা হলত যাওঁতে চিনেমাৰ প্ৰথম অৱস্থাত এই ইণ্টাৰফেচখন কিয় দেখুৱায় আৰু এই পেজখন কিহৰ কাৰণে দেখুৱায়, এই ইণ্টাৰফেচখন নিদেখুৱাকৈ ডাইৰেক্ট ফিল্ম কিয় ষ্টাৰ্ট নহয়, আপুনি জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। এইটো একচুৱেলি মুভি চাৰ্টিফিকেট হয়, যিটো নেকি চেণ্ট্ৰেল বৰ্ড অফ ফিল্ম চাৰ্টিফিকেট হয়। ই কাম কৰে মাত্ৰ আপোনালোকৰ কাৰণে, অডিয়েন্সৰ কাৰণেহে। আপুনি জানিব পাৰিব যে এই ফিল্মখনৰ কণ্টেণ্ট কি, ফিল্মখন সৰু ল'ৰা ছোৱালীবিলাক চোৱাৰ উপযোগী হয়নে নহয় আৰু মাৰামাৰি কিমান হৈছে। এই ফ্ৰেমখন চাই আপুনি 10 ছেকেণ্ডত গম পাব পাৰি। যদি আপোনালোকে চিনেমাখনৰ আগত এই মুহূৰ্তত যদি দেখা পায় হিন্দীত, তলত ইউ দেখা পায়, তেতিয়া ইয়াৰ মিনিং হৈছে আনৰেষ্ট্ৰিক্টেড। ইয়াক সকলোৱে চাব পাৰি, হ'ব পাৰে 4 বছৰৰ ল'ৰা ছোৱালী বা 20 বছৰৰ জোৱান বা 60 বছৰৰ বয়সীয়াল ব্যক্তি। নেক্সট, ইয়াত ইয়াৰ মিনিং হৈছে আনৰেষ্ট্ৰিক্টেড উইথ কচন। ইয়াক সকলোৱে চাব পাৰে, কিন্তু অলপমান নিজকে সাৱধান অৱলম্বন কৰাটো উচিত। যিবিলাক ল'ৰা ছোৱালী 12 বছৰৰ তলত, সেইবিলাক নিজৰ অভিভাৱকৰ লগত গৈ ফিল্মখন চাব পাৰি। এই চিনেমাখনত এইটো লিখা থাকে, অকলে কেতিয়াও চাব নোৱাৰে। 12 বছৰৰ ওপৰত তেতিয়াহ'লে অকলে আৰামছে চাব পাৰে। ইয়াৰ মিনিং হৈছে এডাল্ট অনলি। 18 বছৰৰ ওপৰৰ ল'ৰা ছোৱালীয়ে এই মুভিখন চাব পাৰে। লিগেলি স্পিকিং, 18 বছৰৰ তলৰ ল'ৰা ছোৱালীবিলাকক চোৱাৰ এলাউড নকৰে। নেক্সট এটা লিখা আছিল এছৰ মিনিং হৈছে স্পেচিয়েল মুভি। এইবিলাক মাত্ৰ ডক্টৰ বা ইঞ্জিনিয়াৰিং সকলে চাব পাৰে। পাব্লিকৰ পৰা আঁতৰত আহে এই মুভিবিলাক। মই মাত্ৰ ইনফৰমেশ্যনৰ কাৰণেহে এই কথাটো ক'লোঁ। যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেন্তে ছাবস্ক্ৰাইব কৰি দিয়ক, তাৰপিছত অল বাটনত ক্লিক কৰি দিয়ক, তাৰপিছত এটা লাইক কৰি দিয়ক। তেতিয়া নতুন নতুন ভিডিঅ' পাই থাকিব। ধন্যবাদ।